নমস্কাৰ। মই যিহেতু আপোনালোকক ঘন জংঘলৰ মাজত এই বহুত টাইম আপোনাৰ ৰাস্তাটো আৰু জংঘলখিনি দেখালোঁ। কিয় দেখালোঁ আপোনালোকে জানেনে? হয়তো আপোনালোকে অনুভৱ কৰিব পৰা নাই। আপোনালোকে চাওক, ইমান ঘন জংঘলত ইমান ডাঙৰ ডাঙৰ দীঘল দীঘল গছ, কিন্তু জনসাধাৰণ বা মানুহৰ ঘৰ নাই। কিয় নাই? এইটোৱে ডাঙৰ প্ৰশ্ন। কিয় নাই? ৰাস্তা আছে, মানুহ নাই। সেইফালে পাহাৰ এটা, ইফালে গছ-গছনিৰে ভৰা মহা অৰণ্যৰ নিচিনা। কিন্তু আপুনি যদি লক্ষ্য কৰে, তেতিয়া বুজিব যে আচলতে এয়াই উন্নতি নে জনসমাগম হ'লে উন্নতি? এতিয়া এখন গাড়ী গৈ আছে, এই গাড়ীখন আপোনাৰ গৈছে, গাড়ীখন গ'ল। এটা দুটা তেনেকৈ পাতল পাতল কৰি মানুহ অহা যোৱা কৰি থাকে। এই ঠাইবোৰ তেতিয়াহে উন্নতি হ'ব, যেতিয়া জনসাধাৰণ বা মানুহেৰে ঘৰ সাজিব, বা স্কুল, কলেজ, হস্পিটাল, বিভিন্ন কোম্পানীৰ নিচিনাকৈ, থলুৱা কোম্পানী দেই, মানে ডাঙৰ বিখ্যাত কোম্পানী নহয়, গছ-গছনি কাটি তহলং কৰি ধ্বংস কৰি কোম্পানী দৰকাৰ নাই। কিন্তু উন্নতি তেতিয়াই হ'ব যেতিয়া জনসমাগম আহিব, জনসমাগমৰ মাজত সকলো জনসাধাৰণে আশ্ৰয় ল'ব, তেতিয়াহে হ'ব। বাকী ঠিকেই আছে, তেনেকেই যদি মানুহে উন্নতি বিচাৰে আৰু কি লাগে।